ঐ একদম শেষ হ'ল হা বল পাৰ্টি চাৰ্টি কৰিবি এই পাৰ্টি কেবি কথা ওলাইছে মই তোক লালুকে খম বল বল এই বছ আহিলে মনৰ কথা কি দে আঠেব নাজানো নেকি কাব লাগে ন কাব লাগে হ'ব দে নাম 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 কি কৰি আছ হা চেণ্ডেলটো পিন্ধা দে এতিয়া পগলা পাইছ নেকি এই কিয় লাগে মকেল বিচাৰ মকেল পাইছ না হা এই বাতি ভৰাই ব্ৰইলাৰ মাংস গিলা ভৰাই মদ এই আমি বল হাইয়ালে যাওঁ বল ভাতিলে যাওঁ বল ভাতিলে যাওঁ বল বল তেন্তে বহুত দিন বা এইকেইটা কম মকেল যে ইমান তাও ফালি আছে ঐ যাচোন মাতি আনগৈ ঐ ৰমাতিলে যা এই কি এইটো দুটা যা মই গৈ আছো এইকেইটা আজি মই খালি কিমান লাগে বে পইচা 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 লাগে কোন হাতে যা তিনিদিন দিবা ক'ৰ মানুহ জানে দি আছ দি আছ নাইলি ন মাৰিব লাগিছিলে মোৰ ঘৰ মানে দিলোঁৱে চিনি ভাই আছে ৰকি ভাই আছে দিব ধৰক খাই ল'বি বছ সেইকেইটা মাৰিলে মোক বা সিহঁতৰ ইমান সাহস না ঐ দুইটাই যাবলৈ কৈছিলো নাই যা সমানে সমানে বহি আছো যা দুইটাই যা আবে এইকেইটা আহিছিলে এইকেইটা আহিছিলে দাম দিছিলি দিছিলোঁ আৰে ই পইচা খুজিছে ৰে পইচা দিলেতো দিব লাগে পইচা পইচা দে আৰু দম দিছিলি কেনে অ তই কি মানুহ লৈ আহিছ নেকি মই পাটনা লৈ আনিছোঁ পাটনা লৈ আহিছোঁ মইতো চিনি নাপাওঁ ঐ তহঁতি এইবোৰ বাদ দে দে ঐ ঐ এইফালে এইফালে বছ এইকেইটা আনিলোঁ ঐ তোৰ নাম কি বে আমাৰ নাম কেলৈ লাগে কোন বে তই আৰে এই ৰকি ভাই চিনি নাই পোৱা যে এই চশমাটো দেখি পোৱা নাই ঐ কি হ'ল তহঁতৰ বৰ লেভেল ফালি আছ আমি গাঁও মানুহ ন ক'ৰ হয় আমি গাঁৱে ক'ৰ গাঁও আপোনাৰ যোনখন গাঁও আমাৰ সেইখন গাঁৱে কি কৰিছে আছে হা এই পইচা খুজিবলৈ গৈছিলে পইচা নাই নহয় আকৌ 5 টকা সোমাই আছে ভিখাৰী নেকি বে এইটো এই কি ভিখাৰী ধৰি আনিছা তহঁতে হা নেপালী আৰু হা ধৰিবলৈ ভিখাৰীকেইটাক ধৰি আনিছে ফালটো মক্কেল বিচাৰি আন দেই তহঁতে হা বছ এই হাৱাই চেণ্ডেল পিন্ধি এনেকৈ ভৰি তুলি থ'লে একেবাৰে ভাল নালাগে সঁচা হ'ব দে মোৰ লগত ধেমালি কৰি নাথাকিবি আৰু এই সৰু ল'ৰা ধেমালি কৰি মই ভাল নাপাওঁ তহঁতক মই দুটাই অপাৰেশ্যন দিছোঁ হ'ব দে তহঁতক মই দুটাই অপশ্যন দিছোঁ বুজিছানে জানো তো তহঁতি না পইচা উলিয়াই থৈ যাক ভালকৈ ঠিক আছে নহ'লে কিন্তু ফ্ৰী গোটা পিটন নিব পাৰি কোনটো নিবি ক পইচা দিবি নে ফ্ৰী গোটা পিটন খাবি বাচি ল কি লাগে পইচা পাতি নাই নহয় অঁ তো এইটো অফাৰ লাগিব
দাদা অকণমান কি অলপ আহক না কি কথা এটা আছে অলপ আহক দাদা এইজনকে ধৰক যিজন ভাল থাকিব পাৰে এইজনকে ধৰক আপুনি সঁচা সঁচাকৈ সঁচা কৈছ তই সঁচা কৈছে দাদা ঠিক আছে দে অকণমান ছাইডতে তই এইটো অফাৰ ল'বি পইচা পাতি নাই কি কৰিম দাদা অকণমান চলাচোন টোপোলাটো কাটি দিম হা ঠিক আছে কি খাম বহুত দিন কাৰো মাৰিব পৰা নাই অ' ধৰ 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 এইটো পলালে আমাৰ পাৰ্টনাৰখিনি নহ'ব দাদা দাদা এইফালে ক'ত যায় এই অলপ আগৰ পৰা আহোগৈ এইফালে নাযাব দে আপুনি কেলে বোকা নেকি এইফালে বৰ অঘাইৰাম তিনিটামান আছে মানে এইফালে নকৰিবই আৰু এই ৰকিবিলাকতো নাম শুনিছে নাই শুনা লাগিছে দেই নাযাব দে বৰ ভয়ংকৰ এই একো নাই দে মোক কি কৰিবনো গৈ চাওঁচোন নাই মোৰ ভয় লাগে দে দাদা আপুনি গ'লেও যাওঁ মই এইফালে নাযাব একো নাই ব'লা মোৰ যাবা নেকি নাই মোৰ একদম যাবলৈ মোৰ ভয় লাগিছে এইফালে ৰকিবোলাটো বেলেগ ঠিক আছে দে মই গৈ চাইছোঁ কি কৰেনো চাম মই সিহঁতক এহেকা দিব লাগিব তথাপিও দাদা আপুনি এবাৰ ভাবি চাব লাগিছিল এই নাই একো নাই এইবিলাক চিন্তা কৰিব নালাগে তথাপিও দাদা মোৰ কথাটো অকণমান বাদ দিয়াচোন বাদ দিয়া এইবিলাক মই গৈ চাওঁ কি হয় দেখা যাওঁ পিছত লগ পাম ঠিক আছে কি কৰোঁ হৈ আজি সেইটো খাবলৈ আজি পকেটত পইচা নাইকিয়া হৈছে তাকে হেও কালিও যেনেকুৱাহে মক্কেলকেইটা ধৰি আনিলে কৈছোঁ নহয় পকেটত 5 টকা পইচা লৈ ফুৰিছে এনেকুৱা ভিখাৰী তাততো সেই ৰাস্তাত বহি থকা ভিখাৰীকেইটাৰ আচলতে 5 টকাতকৈ বেছি থাকে কি যে ভিখাৰী ৰঙাচলাক মাছ ৰঙাচলাক আগলা আজি ভাল মক্কেল এটা চাবি বুজিছ নাই আগতে পইচা আছে না নাই সেইটো তই চাই ল'বি তাৰপিছত আনিবি বুজিলি হ'ব এনেই পে'মেণ্ট দি থকা নাই তই টকা ভাল মক্কেল এটা বিচাৰিব নোৱাৰে ই মালটো ল'ব টাইমত এতিয়া ভাল মক্কেল এটা বিচাৰিব নোৱাৰ কি ডিউটি বিচাৰিবি ডিউটি ভাবি নহ'ব এইটোক মুঠতে আমি ভাল বিচাৰিব লাগিব কাৰোবাৰ বুজিছ এইবাৰ আমাৰ গেংটো পৰা যে এই হাত দিয়ালকেইটাক উলিয়াই পিনে একদম মানে অলপ এইটো মালটো যে থকা দুটামান ভৰাব লাগিব তেতিয়া আমালৈ ভয় কৰিব মানে মানুহবিলাকে নহ'লে আমালৈ একেবাৰে ভয় নকৰা হৈছে এইকেইটাক উলিয়াব লাগে যেনেকৈ হ'লেও মানে এইকেইটা একো কামেই নাইকিয়া হৈছে ন উলিয়াই দিওঁ নেকি এইকেইটাক উলিয়াই দিব লাগে আকৌ বছ এবাৰ কাৰণে চাৰ্জ দিয়কচোন এইবাৰ ভাল মক্কেল এটা আনি দিম বাৰু বছ এইবাৰ পে'মেণ্টটো সৰহকৈ লাগিব দেই হয় নেকি এডভান্স লাগে পেলাই অকণমান হ'লে পে'মেণ্ট লাগে হে আগতে ভাল মক্কেল এটা বিচাৰি লওক কোনে পে'মেণ্টৰ কথাই কয় এইকেইটা চা তাকে এইকেইটা কৈছোঁ নহয় একো কাম ধান্দা এটা নাই অকল পে'মেণ্ট বঢ়াব লাগে তই পে'মেণ্ট বঢ়াব লাগে ভাল মক্কেল এটা বিচাৰি আন তাৰপিছত কবি পে'মেণ্টৰ হ'ব বছ এইটো মক্কেল এটা আহিছেচোন এই ৰঙাচলা চা মক্কেল ধৰ যা বছ আজি দেখা আছোঁ তাক যা তহঁতৰ দাই নহ'ব তই পিছত থাক মানে কথাটো মানে কি গম পাইছ আৰু আজি মানে মই যাম মানে আগত পাৰিবি তহঁতি পিছত থাকিবি একদম চিয়'ৰ আজি তাক আমুকিয়ে ফালিবি ঠিক আছে যা তাই এটা মাৰিছা লগতে যাম গৈ ৰখা
ভাই পাঁচটো দে মানে পাঁচটো মনি বেগ কিয় দিম দিয়া মনি বেগ লাগে ৰ'বা ৰ'বা তুমি যে বাটত আহি ডাইৰেক্ট পাছটো খুজি দিলা পাঁচ লাগে মই সেইবোৰ জানো পাঁচ দে ধৈৰ্য ধৰ্ম বুজাই আছো তোমাক কা গাত হাত দিছে তই পাঁচটো খুজি আছো পাঁচ দে এই বুজা নাই মোৰ কথাটো বুজা নাই তুমি এনেকৈ ক'লে কেনেকৈ হ'ব কিয় দাদা তুমিতো বুজা কথাটো এক মিনিট পেমেণ্ট লাগে চশমাটো কথাটো এনেকৈ বাটত মানুহবিলাকক ধৰি পিনে পইচাটো দি খোজাটো বৰ ভাল কথা নহয় কাৰ শিক্ষা দিব লাগিছে বে শিক্ষা দিয়াৰ কথা নহয় মানে এইটো মই ভালদৰে কৈছোঁ ন কাৰ ভাল হ'ব তোমালোকেও ভাল হ'ব লগতে মোৰো ভাল হ'ব লগতে আৰু 10জনো ভাল হ'ব কি কৰিলে ভাল হ'ব কাম বন নাইকিয়াকৈ তোমালোকতো পঢ়া শুনা ল'ৰা এনেকৈ ধুৰন্ধৰকৈ ঘূৰি ফুৰি ক'ৰবাত আড্ডা মাৰি চিগাৰেট খাই কেপি খাই যদি এনেকৈ বহি কাৰোবাক লুটি থকা নহয় ভাল নহয় কথাটো গাঁৱৰ মানুহে কি বুজাব তুমি বুজি পাবা মই বুজাই দিছোঁ সেইটো কাৰণে মই তোমাক বুজাইছোঁ বেলেগ এটা ল'ৰা হ'লে মই নুবুজালোঁ হ'ল তাৰ আমাৰ হাত দিছে বেটো ইমান হেৰি দেখাইছে গালো নুবুজে কি কৰোঁ পাই মই তোমালোকক মই আৰু এটা কথা কৈছোঁ তোমালোকে কিমান পঢ়িলা তুমি পঢ়িলোঁ কেলে তুমিতো পঢ়া লোৱা কেলে লাগে তোমালোকে ভালকৈ থাকা লাগিলে জব মই দিম তুমি জব মই তোমালোকক লাইন দিম কৰিবা ধুনীয়াকৈ সেনেকৈ খাব পাৰা ন এনেকৈ জাক জাক ধৰি লাইন দিব কাক লাইন দিবি যে সেইটো লাইন দিয়া কথা কোৱা নাই মই কোনটো লাইন সেইটো লাইন কথা কোৱা নাই জব লাইন দিম বেকুৱা ৰাস্তা আমি চিনি নাপাওঁ ডাইৰেক্ট চিধা ৰাস্তা তুমি বুজি পাবা মই তোমাক জানো সেইটো কাৰণে তোমাক বুজাবলৈ চেষ্টা কৰিছোঁ মই তই পইচা দিবি নে নিদিয় চিধা চিধি ক আগতে কাণৰ পৰা হাত চৰি ভাই কাণত ধৰা কাৰণে হ'লেওতো মই তোমালোকক বেয়াকৈ কোৱা নাই ন ব্যৱহাৰটো ভাল কৰি আছোঁ ন তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰা বক আৰু বক তোমালোকৰ একেই লগৰ নিচিনাই হ'ম আমিও একেখন গাঁৱৰ ল'ৰা হয় মই আজি নতুনকৈ অহাৰ কাৰণে বাহিৰত থাকোঁ কাৰণে তোমালোকে মোক চিনি নোপোৱা ঠিক আছে তোমালোকতো মই ভালকৈ চিনি পাওঁ কৈছোঁ তোমালোকে পঢ়া শুনা ল'ৰা জনা বুজা ল'ৰা তোমালোকে ভাল কাম এটা কৰা জবটো মই দিম সেইটো কথা কৈছোঁ মই সেইটো কাৰণে মানে তোমালোকে এইবিলাক কাম এৰি দিয়া মাথাত একোডাল সোমোৱা নাই সোমোৱা মই একেই কাইলৈ অফিচত লগ কৰিবা মোক চব বুজাই দিম আচ্ছা কি কয় সুধি লওঁচোন ডিটেইলছটো উলিয়াই লওঁ অফিচ ক'ত এতিয়া কোৱাচোন কথাটো কি হ'ল দাদা আমাৰ ভুলে হ'ল সেইটো কথা ভুল হৈছে বা একো নাই বা ভুল থাকেই মানুহৰ হ'লেও এতিয়া কথাটোতো বুজি পালা ন মই কি ক'ব পাইছোঁ ঠিক আছে কাইলৈ যাবা অফিচলৈ বেয়া চেয়া নাপাব এই কেলৈ বেয়া পাম কাপোৰ ফুল নাযাবা কাইলৈ চাৰ্টিফিকেট লৈ যাবা 8টা বজাত পোৱাকৈ যাবা কিন্তু ঠিক আছে এইজনকো লৈ যাবা লগৰ নহয় জানো লৈ যাম ঠিক আছে কি কি নিব লাগিব চাৰ্টিফিকেট লৈ যাবা তোমালোকে বাকীখিনি মই পাছত সকলো জনাই দিম ফোনত চাৰ্টিফিকেট লৈ গ'লে চাৰ্টিফিকেটখন লৈ যাবা প্ৰথমতে ঠিক আছে দাদা আপোনাৰ ফোন নাম্বাৰটোকে দি থৈ যাওক ফোন নাম্বাৰটো লৈ যোৱা 600 ঠিক আছে মই কল কৰিম মই কল কৰিম 8টা বজাত পোৱাকৈ কিন্তু যাবা ঠিক আছে 7টা বজাত কলটো কৰি ল'বা নিশ্চয় হ'ব ঠিক আছে আবেলি আহিছোঁ ঠিক আছে কাইলৈ লগ কৰিম আশা থাকিলে ঠিক আছে বাই বাই বুজা নাই ভাই ইমান দিন মক্কেল বিচাৰি আজি যেনেকুৱা মক্কেল এটা পালোঁ গোটেই ইতিহাস বদলাই দিলে বুজিছনে সেয়েহে কি হ'ল আহিবলৈ সেইটো এডভান্স ঠিক আছে কাইলৈ অফিচত ফুল পে'মেণ্ট লৈ ল'বি কাইলৈ অফিচত হেৰি আজি যাওঁগৈ কাইলৈ অফিচত যাব লাগিব ঠিক আছে